নমস্কাৰ প্ৰিয় বন্ধুসকল, আমাৰ চেনেল বিজ্ঞানলৈ সকলোকে পুনৰ স্বাগতম জনালোঁ। বন্ধুসকল, টুপিয়া পাঁচগাঁও বহাগী মেলাৰ কালী জয়ন্তী সমাৰোহৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভণি। তালৈ বুলি যাত্ৰা কৰিবলৈ ওলাইছোঁ। 8, 9 আৰু 10 তাৰিখে তিনিদিনীয়া কাৰ্যসূচীলৈ এই বিশাল সমাৰোহৰ আৰম্ভ। এয়া আপোনালোকে দেখিবলৈ পাইছে আৰু মই এফালৰ পৰা আপোনালোকক দেখুৱাই গৈ থাকিম। সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰিবৰ বাবে স্থানীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকা দেৱৰ হাতেৰে এই শুভাৰম্ভ কৰিবৰ কাৰণে আগবাঢ়িছে। আমাৰ এখনি স্মাৰক, এটি স্মাৰক আমাৰ সোণালী জয়ন্তী সমাৰোহৰ এটি স্মাৰকৰে আদৰণি জনাবৰ কাৰণে মই আমাৰ সাধাৰণ সম্পাদক শোভাযাত্ৰা আমাৰ মাজত বৰবলীয়া জিলা পৰিষদৰ সদস্য কেন্দ্ৰীয় বহাগী মেলাৰ সোণালী জয়ন্তী উদযাপন সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীত উপস্থিত থকা আমন্ত্ৰিত সন্মানীয় অতিথিসকল, আমাৰ শিল্পী দল আৰু ৰাইজ সকলোকে মই কিছু পলমকৈ হ'লেও অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰঙালী বিহু অলপ যাচিছোঁ। আজি টুপিয়া পাঁচগাঁৱে এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ মানুহক একত্ৰিত কৰি যি সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে, মই তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদিও মোক উদযাপন সমিতিৰ সভাপতি দিছে, আচলতে কামখিনি তেওঁলোকেহে কৰিছে, গতিকে সেইকাৰণে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সকলোকে সামৰি লোৱাৰ কাৰণে যে এই বৰ্ষটি হৈছে এটা ঐতিহাসিক বৰ্ষ অসমীয়া জাতিৰ কাৰণে, যিটো বৰ্ষত আমি বিহুৱে বিশ্বৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শক্তিশালী পদক্ষেপ আৰু যোৱা 14 এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 11,000 বিহুৱতী গৈ যি বিহু সন্মিলন লাভ কৰিলে, এই বিশ্বৰ স্বীকৃতি আমি লাভ কৰিবলৈ সক্ষম হ'লো। আৰু সেইকাৰণে কৈছোঁ ঐতিহাসিক বৰ্ষ। সেইকাৰণে অসমৰ বিভিন্ন প্ৰান্তত এইবাৰ বিহুৱে এটা নতুন ৰূপ ধাৰণ কৰিছে, যে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিহুক যেনেকৈ তেওঁলোকে আঁকোৱালি লৈছে। মই দেখিছোঁ যে য'ত আগতে বিহু হোৱা নাছিলে তেনেকে বা অনুষ্টুপীয়াকৈ হৈছিলে, সেই অঞ্চলসমূহত সৌসিনা বালিজুৰিত, সৌসিনা ইটাখোলাত, লখৰাত, আমলগাত, যে বিভিন্ন অঞ্চলত যে সকলো জাতি জনগোষ্ঠীৰ মানুহে বিহুক নিজৰ উৎসৱ বুলি আঁকোৱালি লোৱাটো এইটো এটা শুভ লক্ষণ যে বৃহত্তৰ অসমীয়া জাতিৰ অন্তৰ্গত সকলোৱে আমাৰ এই জাতীয় উৎসৱ ৰঙালী বিহুক আঁকোৱালি লৈছে। ই আমাৰ মাজত আস্থা, বিশ্বাস, সমন্বয়, সম্প্ৰীতি, এনাজৰীডাল টনকিয়াল কৰিছে। বিহুৱে আমাক সকলোকে একত্ৰিত কৰিব। আমাৰ গৌতম শৰ্মা তেওঁ অসমৰ আগৰৱালাৰ কবিতাৰ এটি কলিৰে মই সাংস্কৃতিক শোভাযাত্ৰা উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। যে ময়ে স্বদেশ, ময়ে বিদেশ, মই নানা দেশ, সাতো মহাদেশ, সাতোবাৰ ঘূৰি ঘূৰি, জ্ঞানৰ মালিক মুকুতা আনিম অঞ্জলি ভৰি ভৰি, কামৰূপা মোৰ সুদি সুদিয়াত, অসমীয়া ভাষা জগত সভালৈ যাব, উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জুতিৰূপা হ'ব, ময়ে অসমীয়া প্ৰাগজ্যোতিষৰ, ময়ে অসমীয়া শোণিতপুৰৰ, নবীন যুগৰ কুমাৰ ভাস্কৰ ময়ে অসমীয়া শৰাই ঘাটৰ, চোকা তৰোৱাল ললাচিতৰ, মোমাই তামুলিকৰ, দুৰ্জয় অগ্নিকৰ, ময়ে নাই মোৰ সমসৰ। ধন্যবাদ। টুপিয়া পাঁচগাঁও বহাগী মেলাৰ সোণালী জয়ন্তী বৰ্ষৰ অন্যতম আকৰ্ষণীয় কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতাৰ শুভ উদ্বোধন ইতিমধ্যে আমাৰ বিধায়ক মহোদয় কৰিছে। আমি দলসমূহক এটি এটিকৈ অকণ বেকত আহি যোৱা।
যুৱকহঁতে ভাল লাগিছে। সকলোৱে বসবাস কৰি একেখন জনতাদলত একত্ৰিত হৈ একেলগে সমৰ্থনে কওঁ, একেলগে সমৰ্থনে কওঁ, আমি অসমীয়া, আমি অসমীয়া, আমি অসমীয়া, আমি অসমীয়া, আমি বহুকেইটি দলে অংশগ্ৰহণ কৰিছে। এই সুবাৰতে দ্বিতীয় পাঁচগাঁও বহাগী মেলাৰ কমিটিৰ পক্ষৰ পৰা সমস্ত দললৈ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ। সঁচাকৈ এক মনোৰম দৃশ্য। একেলগে আমি নাম লৈছো অসমীয়া। আগামী শোভাযাত্ৰাৰ জৰিয়তে সকলো ৰাইজৰ সহায় সহযোগৰ সৈতে আমি ইয়াক আৰু আটকধুনীয়া কৰিম। আমি অসমখন মগো
তৃতীয় পাঁচগাঁও বহাগী মেলাৰ এই সোণালী জয়ন্তী বৰ্ষৰ যি সাংস্কৃতিক শোভাযাত্ৰাই ইয়াকে নিদৰ্শন অসম জাতিৰ অসমীয়াৰ অসমৰ গৌৰৱ তৃতীয় সাংস্কৃতিক শোভাযাত্ৰা এই পাঁচগাঁও সাংস্কৃতিক শোভাযাত্ৰাই তাৰে নিদৰ্শন দাঙি ধৰিছে। আহক আমি সকলোৱে মিলি একত্ৰিত হৈ এই সাংস্কৃতিক শোভাযাত্ৰাত সহযোগিতা আগবঢ়াওঁ। আমি দেখা পাইছো তৃতীয় পাঁচগাঁও বহাগী মেলাই প্ৰত্যেক ঘৰৰ সন্মুখতে একোখনিকৈ বিহুৱানৰ সৈতে হে মগো প্ৰান্তৰ সহকাৰী দলে অংশগ্ৰহণ কৰিছে। এই সুবাৰতে তৃতীয় পাঁচগাঁও বহাগী মেলাৰ কমিটিৰ পক্ষৰ পৰা সমস্ত ধৰণৰ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছো। সঁচাকৈ এক মনোৰম দৃশ্য। পিতম পইচা এখন নাযাবি প্ৰেম Bihu patah, Okomia
Thank you.